নমস্কাৰ। এইবাৰ অসমত বিজেপিৰ বিজয় অৱধাৰিত আছিল। ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ আগদিনালৈ সকলোৱে ভাবিছিল চৰকাৰখন এইবাৰ বিজেপিৰেই হ'ব। খালি বিৰোধী শিবিৰত হয়তো কিছু বিধায়ক বৃদ্ধি হ'ব। এই কথাখিনি অকল অসমৰ সাধাৰণ ৰাইজেই নহয়, অপজিশ্যনৰ বহুত নেতাকৰ্মীয়েও ভাবিছিল। এই যে অসমত প্ৰায় সকলোৱে একেই কথাই ভাবিছিল, তাৰ বাবে পৰিৱেশটোৰ কিন্তু তৈয়াৰ কৰিছিল অসমৰ একাংশ মিডিয়াই। সেয়ে এইবাৰ অসমত বিজেপিৰ এই বৃহৎ বিজয়ৰ বাবে দলটোৱে অসমৰ একাংশ মিডিয়াক ধন্যবাদ দিবই লাগিব। আচলতে যোৱা ৫ বছৰ অসমৰ সংবাদ মাধ্যমৰ বাবে, মিডিয়াৰ বাবে আছিল অগ্নি পৰীক্ষাৰ সময়। এফালে অসমত ছ'চিয়েল মিডিয়াৰ যোগেদি চিটিজেন জাৰ্নেলিজম জনপ্ৰিয় হৈ পৰিল, আৰু ইয়াৰ বিপৰীতে এই সময়খিনিতেই অসমৰ একাংশ মিডিয়া গোষ্ঠীয়ে নিজকে চৰকাৰৰ পাব্লিক ৰিলেশ্যন এজেঞ্চিলৈ ৰূপান্তৰিত কৰিলে। একাংশ বুলি এইবাবেই কৈছোঁ, কাৰণ এপাচি শাকত এটা জলকীয়াৰ দৰেই কিছুমান সাংবাদিকে প্ৰতিষ্ঠান বিৰোধী স্থিতি লৈ এতিয়াও গণতন্ত্ৰৰ প্ৰকৃত দায়িত্ব পালন কৰি আছে। আৰু এইসকল সাংবাদিকৰ বাবে এইখন অসমত এতিয়াও সাংবাদিকতা নামৰ বৃত্তিটো সসন্মানে জীয়াই আছে। অন্যথা আজিৰ তাৰিখত অসমত পাব্লিক ৰিলেশ্যন আৰু সাংবাদিকতাৰ মাজৰ পাৰ্থক্যটো দিনে দিনে ধূসৰ হৈ গৈ আছে। এই একাংশ মিডিয়াই চলোৱা প্ৰচাৰেই আচলতে এইটো নিৰ্বাচনত অসমত বিজেপিক বিজয়ৰ বাটত বহুদূৰ আগুৱাই লৈ গ'ল। দেখাত এইটো নিৰ্বাচনত বিজেপিৰ মূল অস্ত্ৰ আছিল হিতাধিকাৰী আঁচনি, চকুত লগা উন্নয়নমূলক কাম, বিৰোধী দলসমূহৰ দুৰ্বলতা, গ্ৰাছৰুটত কৰা বিজেপি কৰ্মীবোৰৰ অক্লান্ত শ্ৰম ইত্যাদি। ইয়াৰ লগতে ক'ব পাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শদিয়াৰ পৰা ধুবুৰীলৈকে চলোৱা জোৰদাৰ প্ৰচাৰ অভিযান আৰু বিজেপি দলটোৰ সেই অসম আন্দোলনৰ দিনৰ পৰা অসমত কৰি অহা কষ্টৰ ফল ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন। কিন্তু এই সকলোবোৰৰ লগতে আছিল অসমৰ একাংশ মিডিয়া সংস্থাই সাংবাদিকতাৰ ৰূপত পালন কৰা বিজেপি দলৰ পাব্লিক ৰিলেশ্যন এজেঞ্চিৰ ভূমিকা। যোৱা ৫ বছৰত অসমত এটা অতি আজব কথা প্ৰতিজন সচেতন মানুহে লক্ষ্য কৰিলে। এই ৫টা বছৰত অসমত প্ৰতিদিনেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰক লৈ অসমৰ অধিকাংশ মিডিয়া, সংবাদ মাধ্যম ব্যস্ত থাকিল। মানে যোৱা ৫ বছৰত অসমত মিডিয়া নেৰেটিভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰিলে আৰু সাংবাদিকসকলে তাক মাত্ৰ ফ'ল' কৰিলে। এয়া হিমন্ত বিশ্ব শৰ্মাৰ সফলতা নে অসমৰ সাংবাদিকৰ দুৰ্বলতা, এয়া ইতিহাসে বিচাৰ কৰিব। ইয়াতকৈ এখোপ আগলৈ গৈ অসমৰ একাংশ মিডিয়া প্ৰাক নিৰ্বাচনী সময়ছোৱাত মুখ্যমন্ত্ৰীৰ প্ৰতিটো দিনৰ প্ৰতিটো সুযোগ লৈ ব্যস্ত থাকিল। মানে এইবাৰৰ নিৰ্বাচনত অসমৰ একাংশ মিডিয়াত আটাইতকৈ বেছি প্ৰচাৰ লাভ কৰা ৰাজনৈতিক ব্যক্তিগৰাকীয়ে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰতিখন ৰেলী, প্ৰতিখন মিটিং আদিৰ পুংখানুপুংখ প্ৰচাৰেৰে এইবাৰ সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়া ভৰি আছিল। বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগত সমাজৰ বিভিন্ন ধৰণৰ ইণ্টাৰেকশ্যনবোৰ খুব সৰহভাৱে অসমৰ একাংশ মিডিয়াই প্ৰচাৰ কৰিলে। দেখাত এয়া তেনে সাধাৰণ কথা, কিন্তু ইলেকশ্যনৰ সময়ত মিটিং ৰেলী আদিবোৰ বিৰোধী দলবোৰেও কৰিছিল। আনকি নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে বিৰোধীয়ে চৰকাৰখনৰ বিৰুদ্ধে বহুবোৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু কিবা অচিন কাৰণত বিৰোধীৰ এই কথা কামবোৰ মিডিয়াত উপযুক্ত স্থান নাপালে। এয়া অসমৰ বিৰোধী দলবোৰৰ ব্যৰ্থতা নে অসমৰ একাংশ সংবাদ মাধ্যমৰ বায়াছনেছ, এয়া সময়ে বিচাৰ কৰিব। অসমত আগতেও উন্নয়নৰ কাম হৈছিল, কিন্তু যোৱা ৫ বছৰত প্ৰতিটো উন্নয়নৰ কামক অতি সুন্দৰকৈ পেকেজ বনাই মিডিয়াই ৰাইজৰ সন্মুখলৈ লৈ আহিল। আনকি গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা পাৰ্কৰ জুলনাত উঠিও সাংবাদিকতা চলিল ফ্লাইঅভাৰ দলঙৰ ওপৰতো। পিছে এই উন্নয়নৰ নামত কিমান গছ-গছনি কটা গ'ল, সেই প্ৰশ্নবোৰ মিডিয়াই নকৰিলে বা অতি কৌশলেৰে এৰাই চলিলে। ইয়াৰ বিপৰীতে মিডিয়াত দিনে ৰাতিয়ে চলি থাকিল গৌৰৱ গগৈ পাকিস্তান লিংকৰ বিতৰ্ক, যিটো বিষয় ভৱিষ্যত দিনত কোন দিশে গতি কৰিব এয়া এতিয়াই কোৱা টান। আনকি এটা নিউজ চেনেলেতো অতি কৌশলেৰে গৌৰৱ গগৈয়ে মুছলমানৰ টুপি পিন্ধি থকা ফটো এখন প্ৰায় প্ৰতিটো বাতৰিৰ লগত ব্যৱহাৰ কৰি থাকিল। ইয়াৰ লগতে খুব ৰসালকৈ প্ৰচাৰ হৈ থাকিল বিৰোধীৰ নেতাসকলৰ মাজত হোৱা কথাৰ কটাকটি আৰু আন বিতৰ্কবোৰ। ইয়াতে ফোনত সুৱগা চৰালে ৰাতিটোৰ ভিতৰতে কংগ্ৰেছৰ পৰা বিজেপি হোৱা নেতাসকলে।
এয়া আছিল নিৰ্বাচনৰ আগৰ পৰিৱেশ। এতিয়া আকৌ বিজেপি শাসনত ইয়াৰ পিছতেই অসমত পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে একাংশ সাংবাদিকে মুকলিকৈ নিজক বিজেপিৰ সমৰ্থক বুলি ঘোষণা কৰিছে। তেওঁলোকৰ ছ'চিয়েল মিডিয়া এতিয়া বিজেপিৰ নেতাৰ লগত উঠা ফটোৰে ভৰি পৰিছে। কোন সাংবাদিক কোন নেতাৰ লগত কিমান ঘনিষ্ঠ সেয়া প্ৰমাণ কৰাৰ যেন এখন অঘোষিত প্ৰতিযোগিতা অসমত একাংশ সাংবাদিকৰ মাজত এতিয়া কোনোবাই অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাত বিজয়ীসকলে কি পুৰস্কাৰ পায় সেয়া সংবাদ মাধ্যমৰ ভাষাতেই ক'বলৈ গ'লে অনাগত দিনত লক্ষণীয় হ'ব। এয়া এতিয়া আপুনি অসমৰ সাংবাদিকতাক উত্তৰণ বুলি ক'ব নে বিৱৰ্তন বুলি ক'ব নে অধপতন বুলি ক'ব, সেইটো আপোনাৰ কথা। ধন্যবাদ।